নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'লৈ আজি দেখুৱাবলৈ লৈছোঁ 38 সাইজৰ ব্লাউজ এটা কেনেদৰে কাটিব পাৰি। একেবাৰে চিম্পল পদ্ধতি, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। মই ইয়াতে এটা চিন মাৰি লৈছোঁ। প্ৰথমতে আমি ব্লাউজৰ দীঘলটো জুখি ল'ম। দীঘলটো 15 লৈছোঁ। এতিয়া আমি শোল্ডাৰ ল'ম। শোল্ডাৰ লৈছোঁ 5.5। আৰ্মহোল লৈছোঁ 5.5। মানে বাহু চেষ্টত মানে বুকুত ল'ম 9.30, 9.5। যিহেতু আমাৰ 38 সাইজ আৰু ইয়াতে মই মাৰ্জিন ল'ম 1.5 ইঞ্চি। আপোনালোকে যিমানখিনি লাগে বুলি ভাবে সিমানখিনি ল'ব পাৰে। ইয়াত ল'ম 10.5। এনেকৈ আঁচ মাৰি দিম। ইয়াত আমি 5.5 লৈছিলোঁ, এতিয়া ইয়াৰ পৰা আমি 2.2 ল'ম, মানে 2 ইঞ্চি আৰু 2 চুক। এতিয়া আমি পিঠিৰ ৰাউণ্ডটো ল'ম। মই 10 লৈছোঁ, আপোনালোকে যিমানখিনি দিব বিচাৰে ল'ব। ইয়াতে 3 লৈছোঁ, ইয়াৰ পৰা আঁচ টানি দিম। এতিয়া ৰাউণ্ড কৰি দিম। মই আৰু অলপ লৈছোঁ, যিমানখিনি লাগে আপোনালোকে দিব পাৰে, যিমানখিনি কটা লাগে। ইয়াত লৈছোঁ 4, ইয়াৰ পৰা লৈছোঁ 4। এইটো আমাৰ টেকিং বেক চাইডৰ। ইয়াৰ পৰা 1/2 ইঞ্চ লৈছোঁ, 1/2 ইঞ্চ আমি ডাউন কৰি দিম, যিহেতু ৰছী নলগাওঁ। আৰু যদি ৰছী লগাওঁ সেইফালৰ পৰা 1/2 ইঞ্চ ডাউন কৰি দিম। ইয়াত লৈছোঁ 1.5 ইঞ্চ। ইয়াৰ পৰা ইয়ালৈ জাপি দিব, ইয়াত এটা আঁচ টানি দিব, এনেকৈ ৰাউণ্ড কৰি দিব চিনটোলৈকে। হৈ গ'ল। এতিয়া আমি বেক চাইডটো কাটি লওঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বেক চাইডটো হৈ গ'ল। এতিয়া বেক চাইডটো আমি পাৰি ল'ম। পাৰি লৈ এনেদৰে আঁচ টানি দিব। গোটেইখিনি এনেকৈ আঁচ টানি ল'ব। এতিয়া ইয়াত 5.5 লৈছিলোঁ, 5.5ত চিন দিম এটা। আঁচ মাৰি ল'ম। ইয়াত 1 ইঞ্চি লৈছোঁ,
চিনটোৰ পৰা ইয়াত লৈছোঁ 5 ইঞ্চি। ইয়াৰ পৰা ইয়ালৈ আঢ়ৈ, ইয়াৰ পৰা ল'ম 11.5, এতিয়া এনেকৈ এডাল আঁচ মাৰি দিছোঁ। ইয়াৰ পৰা 3 আৰু ইয়ালৈকে 6, ইয়ালৈকে 3, ইয়াৰ পৰা লৈছোঁ আঢ়ৈ, এতিয়া এনেদৰে ৰাউণ্ড কৰি দিব। এইখিনি অকণমান ৰাউণ্ড কৰি ল'ব। ইয়াৰ পৰা লৈছোঁ 7, এনেকৈ ৰাউণ্ড কৰি দিব। এতিয়া 3 ইঞ্চ লৈছিলোঁ যে, ইয়াত ল'ম 0.7 আৰু 3 ইঞ্চ পৰা এনেকৈ গোলকৈ আঁচটানি দিব। ইয়াত লৈছোঁ 1/2 ইঞ্চ আৰু ইয়াত 1/2 ইঞ্চ। এই দুটা ছাইড 1/2 ইঞ্চকৈ কমাই ল'ব লাগিব। এতিয়া কাটি ল'ম। এয়া চিনৰ ওপৰৰ পৰা কাটি ল'ব। এতিয়া ইয়াত মই 1 ইঞ্চ বঢ়াই লৈছোঁ। ফ্ৰণ্ট ছাইডৰ তলৰ যিটো পটি থাকে, এয়া কাটি ল'লোঁ। এতিয়া আমি কটৰীখিনি বঢ়াই ল'ব লাগিব। এনেদৰে ওপৰে ওপৰে চিন মাৰি ল'ব। এতিয়া ক'ত ক'ত কি বঢ়াই লৈছোঁ ভালদৰে চাব। ইয়াতে লৈছোঁ 1 ইঞ্চি আৰু ইয়াতে লৈছোঁ 1 ইঞ্চি। ইয়াৰ পৰা 1/2 ইঞ্চি আৰু ইয়াতে লৈছোঁ 1/2 ইঞ্চি। এতিয়া আঁচ মাৰি যাব। 1/2 ইঞ্চিৰ পৰা 1 ইঞ্চিলৈ আঁচ মাৰি দিব আৰু এনেকৈ ৰাউণ্ড কৰি দিব। এই চিনটোৰ পৰা এই চিনটোলৈ ইয়াতে 1.5 ইঞ্চি লৈছোঁ। এতিয়া চিন মাৰি দিব সমানকৈ। কাটি ল'লোঁ।
এতিয়া এইখিনি এনেদৰে জাপি দিব। এনেদৰে সমানকৈ ভাঁজ কৰি এটা চিন দি ল'ব। ইয়াত লৈছোঁ 7 পইণ্ট আৰু ইয়াত লৈছোঁ 5 পইণ্ট, মানে হাফ ইঞ্চ। এনেদৰে ৰাউণ্ড কৰি দিব। এয়া মোৰ ডাবল কটাৰী হৈ গ'ল। এতিয়া হাত দুখন কাটি ল'ম। মই 10 ইঞ্চি লৈছোঁ দীঘলটো, এনেদৰে চিন মাৰি দিছোঁ এটা। এতিয়া বেক চাইডটো জুখি ল'ম। আৰ্মহোলটো হাফ ইঞ্চ এৰি পেলাই এনেদৰে জুখি ল'ব চিনটোলৈকে। ইয়াত 7.5 আছে, 7.5 ল'লোঁ আৰু 1.5 ইঞ্চ মই মাৰ্জিন ল'লোঁ। এনেকৈ আঁচ মাৰি দিলোঁ। এতিয়া ইয়াত ল'ম 5.5, ইয়াতো 1.5 ইঞ্চ বঢ়াই দিছোঁ। ইয়াৰ পৰা 3 লৈছোঁ আৰু ইয়াৰ পৰা 3 লৈছোঁ। এনেদৰে আঁচ মাৰি দিব। এনেকৈ লৈ ভাঁজ কৰি এটা চিন দিব আৰু ইয়াৰ পৰা 1 ইঞ্চি ল'ব। এতিয়া ৰাউণ্ড কৰি দিব। তেনেদৰে চিনটো মাৰি ল'ব। হৈ গ'ল। এতিয়া কাটি ল'ম। এতিয়া হাফ ইঞ্চ ডাউন কৰি ল'ম, মানে ফ্ৰণ্ট চাইডত হাফ ইঞ্চ ডাউন কৰি ল'ম, তেতিয়া ফুলি নাথাকে। ইয়াৰ মই হাফ ইঞ্চটো কাটি লৈছোঁ, মানে ফ্ৰণ্ট আৰু বেকৰ হৈ গ'ল।